Hey guys and welcome to back to my YouTube channel Ujjwal Vlogs. আজি মই দেৰগাঁৱৰ পৰা যাম গোলাঘাট মানে জগিবাৰী ভিল চাবলৈ যাম। সেইটো কাৰণে আজি সাইকেল লৈ ওলাই গৈছো। তো গাইস ভিডিওটো এণ্ড তক চাই থাকিব বলক। You don't even know me like that. Are you pressed for time? Put you in my mind. Holy. গম নাপাওঁ প্লেনটো শুদ্ধ হ'বনে নাই, কাৰণ বন্ধ থাকিব পাৰে। দুটা প্লেন আছে। যদি জগিবাৰী বিল বন্ধ থাকে যাম ৰঙামাটি। হয় গাইছ, গোলাঘাটৰ পৰা 10 কিলোমিটাৰমান হয় গাইছ, আৰু জগিবাৰী বিলৰলৈ গোলাঘাটৰ পৰা দুই কিলোমিটাৰমান হয়। এতিয়া মই গৈ আছোঁ যোৰহাটৰ পৰা চৰি গাইছ, দেৰগাঁৱৰ পৰা হয় 50-60 কিলোমিটাৰমান হ'ব। আজি ৰাইডটো হ'ব অলমষ্ট 120 কিলোমিটাৰমান। তো গাইছ চাইকেল আনিছোঁ। চ' গাইছ এইকেইদিন মই কি কৰিছোঁ, কিছুমান ভিডিঅ'ত হিন্দী দিছোঁ, কিছুমান ভিডিঅ' অসমীয়া দিছোঁ। কি কৰিছোঁ মই গাইছ, আজিৰ পৰা মই দিম অসমীয়া ভিডিঅ', মানে অসমীয়াত ব্লগকেইটা কৰিম। মানে মই ভুল কৰিছোঁ, অসমীয়া ভিডিঅ' দিছোঁ, এবাৰ হিন্দী ভিডিঅ' দিছোঁ। তো গাইছ এবাৰ পৰা দি যাম অসমীয়া ভিডিঅ'। তো গাইছ আপোনালোকে ছাপোৰ্ট কৰিব, মৰম দিব। Wow. Hey guys, মই ওলাইছোঁ 8টা বজাত, 8:30 বজাত ওলাইছোঁ, ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আৰু এই যে কেবটো দেখিছে মই শিৱৰাত্ৰিৰ দিনাখন লৈছিলোঁ। গাইজ বলক ব্লগটো এনজয় কৰক। সেই গাইজ ফাইনেলি পাই গ'লোঁ গোলাঘাট, কাৰণ মই ভিডিঅ'টো অলপ শ্বৰ্ট কৰি দিলোঁ। দেৰগাঁৱৰ পৰা ডাইৰেক্ট গোলাঘাটত শ্বৰ্ট কৰি দিলোঁ। তো গাইজ এতিয়া যাওঁ, আৰু চিনাকি কিছুমান আমাৰ বা এজনী আছে গোলাঘাটত। তো গাইজ এইফালে যাওঁ, তাৰপিছত যাম জগিবাৰী বিল। গম নাপাওঁ কোনখিনিত আছে, মানুহক সুধিব লাগিব। তো গাইজ ফাইনেলি বহুত মানুহক সুধি পাই গ'লোঁ ৰাস্তা। তো গৈ আছে এতিয়া জগিবাৰী বিল। তো ব'লক। গাইজ চাই লওক গৈ আছোঁ। অলপ আগতে ৰঙা ঘৰৰ লেখীয়া হস্পিটেল এটা দেখাইছিলোঁ। এইটো হস্পিটেলত আপুনি কৰোণা ভেকচিন লগাব পাৰিব। তাত কৰোণা ভেকচিনৰ বেনাৰ লগাই থোৱা আছে। গাইজ লগাব মন আছে যদি লগাব পাৰিব। ৱাও গাইজ কি ভিউ পইণ্ট বে। কুমটাইলা চ' গাইজ জগিবাৰী বিল পাই গ'লোঁ এতিয়া। সেই গাইজ ফাইনেলি জগিবাৰী বিল। তো গাইজ এইফালে চাওক জগিবাৰী বিল। এতিয়া যাওঁ ভিতৰে সোমাই। হ'ল জগিবাৰী বিল চাব পাৰে। আৰু মোৰ কি হ'ল, চাৰ্জ কম আছে। জগিবাৰী বিল আহি পাইছে, মাত্ৰ 15% আছে, বেছি। এইফালে বনাই আছে মাছ, এয়া মাছ চাওক কিমান ডাঙৰ মাছ। তো গাইজ সেইকণে হ'ল ডাইনাছৰ। চ' গাইজ দেখাই দিছোঁ, সৰু ল'ৰা ছোৱালী আনিলে খেলিব পাৰিব গাইজ চাওক। আৰু এইটোৱে হ'ল ডাইনাছৰ দেখাই। চ' গাইজ এইখনে হ'ল ডাইনাছৰ। ৱাও গাইজ এইটোৱে হ'ল ডাইনাছৰ। আৰু এতিয়া দলং আছে, দলংখনো দেখুৱাওঁ বলক। দলংখন জগিবাৰী বিলৰ। ৱাও
চ' গাইজ এইখনে হ'ল দলংখন জগিবাৰী বিলৰ দলং গাইজ কি বঢ়িয়া আপোনালোকে যদি ইয়াত আহিব বিচাৰিছে আহিব পাৰিব গোলাঘাটৰ পৰা মই ভাবিছিলোঁ কি 2 কিলোমিটাৰমান দূৰ নহয় 5 কিলোমিটাৰমান দূৰ গোলাঘাটৰ পৰা তো গাইজ মাত্ৰ 10 টকা টিকেট মাত্ৰ 10 টকা আপোনালোকে ধুনীয়া ধুনীয়া প্লেচটো এনজয় কৰিব আহিব তো গাইজ এয়া চাওক কিমান ভিউ পইণ্ট চাওক গাইজ এইফালে Press for time, put you in my mind. Holy. Come a little closer like that. Staying up all night. আপুনি গাইজ আপুনি এইবিলাকতো খেলিব পাৰিব গাইজ চাই লওক ইয়াতো একদম চকী টেবুল আছে পাৰ্ট বহি এনজয় কৰিব পাৰিব গাইজ ইয়াতে অলপ বহিছোঁ পানী চানী অলপ খাই লওঁ তো গাইজ গাইজ ৱাও ডাইনাছৰ চক গাইজ চ' গাইজ মোৰ মোবাইলৰ ফোনৰ বেটেৰী চাৰ্জ নাই আৰু এজনী ইয়াত এটা গোলাঘাটৰ বা এজনী আছে সিহঁতৰ ঘৰত অলপ ইনে চাই সিহঁতৰ ওচৰত যাওঁ তাৰপিছত ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এতিয়া মই ইয়াৰ পৰা যাওঁ অলপ এনজয় কৰিলোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিব লাইক কৰিব তো গাইজ ভিউ পইণ্টত যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰিব গোলাঘাটৰ 4-5 কিলোমিটাৰমান দূৰ আহিব পাৰিব আপোনালোকে জগিবাৰী বিল বুলি সুধি আহিলে পাই যাব আপোনালোকে তো গাইজ বলক ভিডিঅ'টো ইয়াতে ৰাখোঁ এনজয় দ্য বেষ্ট অঁ কৰিলোঁ My mind. Holy. Come a little closer like that.